বহুত কথা শিকিব পাৰিম বিকজ অকণমান টিভি চিৰিয়েলসমূহৰ টাইপটো অলপ বেলেগ হয় চ' এটা মোৰ কাৰণে নতুন এক্সপিৰিয়েঞ্চ হ'ব আশা কৰিছোঁ ভাল লাগিব আৰু এটা পৰিয়ালৰ নিচিনা গোটেই বহাগীৰ যিটো এণ্টায়াৰ টীম খুব ভাল ভাল এক্টাৰ্ছ আছে আৰু ছিনিয়ৰ এক্টাৰ্ছ আছে নতুন আমাৰ প্ৰজন্মৰ এক্টাৰ্ছ আছে ফিমেল মেল বোথ ভাল লাগিব মোৰ লাগিছে যে এইটো বৰ সুন্দৰ পৰিয়াল এটা হ'ব বহাগীৰ ইমান দিন ধাৰাবাহিকত কিয় অভিনয় নকৰাকৈ আছিল হা এইটো মোৰ চাইলেণ্ট প্ৰটেষ্ট কিছুমান থাকে মই একদম আৰম্ভণিতে কৈছিলোঁ যে প্ৰডাকশ্যন যদি ভেলিউটো বঢ়াব লাগে মানে এস্থেটিকেলি হওক টেকনিকেলি হওক এটা জাষ্টিফাইবল এটা বাজেটৰ খুব প্ৰয়োজন হয় মানে পেশ্যনেই নহয় বাট চিনেমা বা ধাৰাবাহিক যিকোনো বস্তু এটা এই মাধ্যমটোত আমাক কিছু ভাল বাজেট লাগে টু কাম আপ টু দ্য মাৰ্ক আৰু তাৰপিছত মই যেতিয়া দেখিলোঁ সেই সময়ত বৰ ভাল নাছিল মানে এৰাউণ্ড কিমান 2005 মানতে টিভি চেনেলছত আৰম্ভ হৈছে নেকি চ' তাৰপিছত মই দেখিলোঁ যে নাই তেওঁলোকৰ বস্তুবোৰ বৰ চিজিল নহয় আৰু খুব পাৰিশ্ৰমিকবিলাকো সকলোৰে খুব বেছি কম আৰু এণ্টায়াৰ বাজেট পাৰ এপিছ'ড ৱাজ ভেৰি লেছ আৰু সেইকাৰণে মই অলপ বেয়া পালোঁ মই তেতিয়া সকলোকে কৈছিলোঁ যে আপোনালোকে ইমান সোনকালে ইমান কমত আপোনালোকে মান্তি হৈ নাযাব বিকজ এইটো চেনেলবিলাকৰো অভ্যাসটো বেয়া হৈ যাব আৰু আমাৰ আৰ্টিষ্টখিনিৰ জীৱনৰ খুব দিগদাৰ হ'ব বিশেষকৈ টেকনিচিয়ানছ আৰ্টিষ্ট আৰু মূল্যৱান সময় লাইফৰ গুচি যাব চ' কোনেও মোৰ কথা নামানিলে মই সদায় আম দ্য লোন মানে ফাইটটো অকলেই কৰিবলগীয়া হয় চ' তাৰপাছত মই বহুত চিৰিয়েলৰ অফাৰ্ছ আহিল মই ক'লোঁ যে নহয় বিকজ এস্থেটিকেলি আপোনালোকে ধুনীয়া কৰিব নোৱাৰিব কাৰণ আপোনালোকে ছেটটো ধুনীয়া কৰিব হ'লেও আপোনালোকক অকণমান ভাল পইচা লাগিব আৰু যেতিয়া মই দেখিলোঁ যে ছেট ডিজাইনছ হওক বা কালাৰ স্কিম হওক বা এক্টিঙৰ পেটাৰ্ণটো হওক বা ডিৰেকশ্যনৰ ক্ষেত্ৰতে হওক মই 80% অফ দ্য টিভি চিৰিয়েলছ মই বেয়া পাওঁ তাৰমানে এই যিটো মানে প্ৰফেশ্যনেলিজিমটো থাকিব লাগে সেইটো অসমীয়া চিৰিয়েলৰ ক্ষেত্ৰত আগৰ চোৱা সময়ত গঢ়ি উঠা নাছিল চাগে এবছলিউটলি নাছিল আৰু সেইকাৰণেই মই কৈছিলোঁ যে কিবা এটা শিকিবলৈ হ'লে কিবা এটা বস্তু যিকোনো এটা মাধ্যম যদি আমি উন্নত কৰিব লাগে এণ্টাৰটেইনমেণ্ট বিজনেছত আমি খুব সুন্দৰকৈ কৰিব পাৰিব লাগিব গুড প্লেনিং গুড টেকনিকেল নলেজ আৰু যিহেতু বাজেটটো ইমান কম গতিকে তেওঁলোকেও সাংঘাতিক প্ৰফেশ্যনেল হ'ব নোৱাৰিলে বিকজ এ লট অফ কম্প্ৰমাইজ হেজ টু বি ডান আৰু সেইবিলাক কাৰণে মই ভাবিলোঁ যে যেতিয়ালৈকে মোৰ মনটোৱে নকয় যে কাহিনী ভাল এক্টিঙৰ শৈলীটো ভাল আৰু গোটেই এস্থেটিকেলি ধুনীয়া হ'ব ফ্ৰেমছ ধুনীয়া হ'ব ছেটছ ধুনীয়া হ'ব মই সেইখিনি কথা আমাৰ এইখন বহাগী চিৰিয়েলৰ ডিৰেক্টৰ বাপ্পা আহমেদ তেখেতক মই যেতিয়া তেওঁ মোক এপ্ৰ'চ কৰিছে মই যে বাপ্পা মই আই ডোণ্ট নো মই কেতিয়াও কৰা নাই বাট মই জানো যে বাপ্পা আহমেদক মই একদম সৰুৰে পৰা লগ পোৱা আমি যেতিয়া চিনেমাবোৰ কৰি আছিলোঁ তেওঁলোক কৰিঅ'গ্ৰাফাৰ্ছ আছিল ডান্সাৰ্ছ আছিল চ' তেতিয়াৰ পৰা এটা মই জানো যে এই ল'ৰাজনে এটা সময়ত ভাল কাম কৰিবই এণ্ড ৰিচেণ্ট কিছু কাম মই ক্লিপ চালোঁ বাপ্পা আহমেদৰ এণ্ড আই ফাউণ্ড দেম গুড ভাল লাগিল আৰু স্পেচিয়েলি এটা খালি ভাল কথা আমাৰ চেনেলছসমূহৰ তেওঁলোকে ফিমেল চৰিত্ৰটো খুব ষ্ট্ৰং কৰি ৰাখে মষ্টলি ফিমেল মানে উইমেন অৰিয়েণ্টেড ছাবজেক্ট কৰি ৰাখে চ' আই এম ভেৰি হেপ্পী এইটো এটা খুব প্ৰগ্ৰেছিভ মই ভাবোঁ ষ্টেপ বিকজ চিৰিয়েলে ইমান যদি মহিলা কেৰেক্টাৰ্ছবিলাকত মানে ফিমেল কেৰেক্টাৰ্ছক ইমান প্ৰাধান্য দিছে চ' এইটো এটা খুব ভাল লক্ষণ এই যাৰ কাৰণে মই ভাবিলোঁ যে অ'কে মোৰ যদিও অলপ এটা মানে হেৰি আছিল যে নাই মই নকৰোঁ চিৰিয়েলছ এনেকৈ নকৰোঁ দেন আই থট কি নহয় এইটো ষ্টৰিটো সাংঘাতিক মোৰ ভাল লাগিলে ষ্টৰিটোৰ কথাটো ওলাইছে যেতিয়া ষ্টৰিটোৰ কথাটো ওলাবলৈ যাওঁতে লগতে আপোনাৰ চৰিত্ৰটোক লৈ আপুনি কেনেদৰে সুখী বা চৰিত্ৰটো আপুনি বিচৰা ধৰণে হৈছেনে য়েছ মই প্ৰথম এজন ডিৰেক্টৰক সদায় এইটো মন কৰোঁ যে তেওঁ কাহিনীটো তেওঁ কেনেকৈ মানে উপস্থাপন কৰিব আৰু তেওঁ কাহিনীটোৰ যেতিয়া ক'ব দ্য ষ্টৰি টেলিং কেনেকুৱা হ'ব চ' বাপ্পা আহমেদ যেতিয়া মোৰ ওচৰত গোটেই ষ্টৰিটো এদিন ফোনত ক'লে অকণমান একদম সি কৈছে যে বা মই একদম জল্দি অকণমান কওঁ নেকি মই বোলো কোৱা একো নাই চ' মই চেম্বাৰত আছিলোঁ তেতিয়া চ' তেওঁ মোক ষ্টৰিটো ক'লে মোৰ মানে তেওঁৰ কোৱাৰ ধংটো মোৰ খুব ভাল লাগিছে যে
মোৰ মানে তেওঁৰ কোৱাৰ ঢংটো মোৰ ভাল লাগিছে বিকজ তেখেতৰ গোটেই মাইণ্ডত মানে তেওঁৰ ষ্টৰিটো একেবাৰে বৰ সুন্দৰকৈ হেৰি এটা লৈ থৈছে এটা 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 ফৰ্ম এটা হৈ আছে ডিজাইন এটা হৈ আছে তাৰপিছত তেওঁ ক'লে যে মই মোৰ ৰাইটাৰ প্ৰণৱক লৈ আহিম চ' মই বোলো ইয়া চিয়'ৰ মই এপ্ৰ'চটো খুব ভাল পাইছোঁ সেইকাৰণে মই দেখিলোঁ দিছ ইজ আনাডাৰ ৰিজন ৱাই আৰু তাৰপিছত তেওঁ মোক ক'লে যে এক্টাৰ্ছ সকলো থিৰাং হৈয়ে আছে গোটেইখিনিকে মোটামুটি কোন কোন থাকিব এইখিনি আমি ডিচাইড কৰা আৰু সকলো ভাল ভাল এক্টাৰ্ছ আৰু আমাৰ আজি মুহূৰ্তত আমাৰ ৰীণা বাইদেউ আহিব পৰা নাই ৰীণা বাইদেউ ইমান ভাল এক্ট্ৰেছ মই খুব এডমায়াৰ কৰোঁ তেখেতক তেখেতো আছে চ' বাকী টিমটো খুব সুন্দৰ টিম এটা আছে আৰু ডাঙৰখিনি আমাৰ ছিনিয়ৰ্ছখিনিয়ে হওক বা আমাৰ য়াং এক্টাৰ্ছখিনিয়ে হওক চ' আই এম ভেৰি এক্সাইটেড যে দুইখন পৃথিৱীৰ মানুহখিনিক মই লগ পাম আৰু কিছু এক্টাৰ্ছে চিনেমাও কৰে গতিকে সেই এটা যেনেকৈ মই দিব্যক লগ পাম গুণগুণ গানে গানেৰ পাছত অন্য এক যাত্ৰা তাৰপিছত আৰু কেইবাখনো চিনেমাৰ পাছত এইবাৰ দিব্যক বহু দিনৰ মূৰত লগ পাম আৰু দিব্যৰ লগত মোৰ কেৰেক্টাৰটো অপজিটত গতিকে আই এম ভেৰি হেপী গুড এক্টাৰ্ছ আৰু মোৰ আৰু দিব্যৰ এটা খুব ভাল হেৰি আছে কেমিষ্ট্ৰি আছে চ' আই এম ভেৰি হেপী যে কিবা এটা ভাল হ'ব আৰু তাৰ মাজতে মই দৰ্শকসকলক কৈছোঁ যে সকলোৱে কৈ থাকে যে জেৰিফা ৱাহিদে ধাৰাবাহিকত কিয় নাহে অকল চিনেমাতে দেখিবলৈ পোৱা যায় বা মাজতে ভ্ৰাম্যমানলৈ গৈছিলে তাৰপিছত আকৌ ভ্ৰাম্যমানলৈও তেওঁ যোৱা বাদ দিলে ভ্ৰাম্যমানতো মই ইনফেক্ট ট্ৰাই কৰিছিলোঁ কিছু চেঞ্জেছ আনিবলৈ মই কৈছিলোঁ যে যিবোৰ সেই হিন্দী চিনেমাৰ ৰেপ্লিকেশ্যন এণ্ড ছামটাইমছ ভেৰি পুৱৰ ৰেপ্লিকেশ্যন সেইবোৰ কৰিলে এটা সময়ত ভ্ৰাম্যমান বেয়া হৈ যাব আৰু বেয়া য়েছ আৰু বেয়া কৰিম আমি চিনেমা এক্টাৰ্ছখিনিয়ে কাৰণ আমাৰ চিনেমা এক্টাৰ্ছখিনিক আমি গ্লেমাৰৰ কাৰণে আমাক লৈ যায় কিন্তু আমি কি বেয়া কথা তেওঁলোকক শিকাওঁ যে আমি চিনেমা এখনকে ষ্টেজত দেখুৱাবলৈ চেষ্টা কৰোঁ আমি এইটো নকওঁ যে আহক আমি চিনেমাৰ এক্টৰ যিসকলক সদায় পৰ্দাত দেখি আহিছিল এতিয়া আমি প্ৰপাৰ নাটক কৰোঁ আহক মোক মানে মাজতে এনেকুৱা এটা দেখিছিলোঁ এটা হেৰি যে চিনেমাতে ফাইট ছিকুৱেঞ্চ চাৰ্কাছ মানে আইটেম নাম্বাৰ্ছ এণ্ড হোৱাট নট মানে যিটো বস্তু সাংঘাতিক এটা বেয়া দিশলৈ গৈ আছিল চ' তেতিয়াই মই ক'লোঁ যে যদি এনেকৈ হয় মই নিজে কৰোঁতে তপন দাস মোৰ লগত আছিল আৰু মৃদুল চুতীয়া আছিল চ' টু আ চাৰ্টেইন এক্সটেণ্ট নাটকৰ এটা প্ৰাধান্য আছিল আমাৰ থিয়েটাৰখনত মই বৰদৈচিলাত গৈছিলোঁ কিন্তু তাৰ পিছৰবিলাক বা মোৰ সময়ৰ কণ্টেম্পৰেৰিজত মই দেখিলোঁ যে বাপৰে এইটোতো ডেঞ্জাৰাছ এটা গতি এটা লৈ আছে আৰু এটা সময়ত এনেকুৱা হ'ব যে চিনেমাৰ এক্টৰ্ছসকলক সাংঘাতিক বেছি পাৰিশ্ৰমিক দিছে মানে ফলৰ মূৰত আমি কোৱালিটিটো ডাউন কৰি আনিছোঁ আৰু যিসকল খুব মানে খুব ডেডিকেটেড থিয়েটাৰ আৰ্টিষ্ট তেওঁলোকৰ মুখৰ পৰা কাঢ়ি অনা হৈছে পাৰিশ্ৰমিকটো যিটো মই মৰেলি একচেপ্ট কৰিব নোৱাৰিলোঁ মোৰ কাৰণে হ'ল যে যিসকল পুৰণা ভ্ৰাম্যমানৰ এক্সপিৰিয়েঞ্চ ছিনিয়ৰ আৰ্টিষ্ট আৰু তেওঁলোক অতি শ্ৰদ্ধাৰ আমাৰ তেওঁলোকৰ যিটো মাধ্যম সেইটো আমি বাৰু বেয়া কৰিবলৈ আহিছোঁ নেকি চ' সেইবোৰ ফিল হ'ল গতিকে মই ভ্ৰাম্যমান থিয়েটাৰক তাতেই নমস্কাৰ কৰিলোঁ দুই এটা নিয়ম শিকাবলৈ চেষ্টা কৰিলোঁ আকৌ দুই এজনে ক'লে যে উকিলটো গতিকে তেওঁ মানে কি কৰে খুব ষ্ট্ৰং এগ্ৰিমেণ্টত বান্ধি লয় মই যে এগ্ৰিমেণ্টত মই নাবান্ধো আপোনালোকৰো বিপদ হ'ব নালাগে মোৰো বিপদ হ'ব নালাগে বাট থিয়েটাৰখন আধাতে ৰৈ যাবও নালাগে চ' মই আই ট্ৰাই টু ব্ৰিং চেঞ্জ বাট ছাকচেছফুল নহওঁ কাৰণ মই এজন আৰু সিফালে সকলোৱে নিজৰ নিজৰ ধৰণে ভ্ৰাম্যমান থিয়েটাৰক চিনেমা কৰিবলৈ চেষ্টা কৰি আছে আৰু ভ্ৰাম্যমানৰ খুব বেছি লাউড এক্টিং যিটো মেবি মই অকণমান অসুবিধা পাওঁ আৰু গতিকে ইভেন চিৰিয়েলতো মই দেখিছোঁ টিভি চিৰিয়েলছসমূহত যে অকণমান কিন্তু এক্টিঙৰ হেৰিটো অলপ লাউড উইচ ইজ লিটল নট নেচাৰেল কিন্তু মই আশা কৰিছোঁ যে ইয়াত মই চেঞ্জ আনিবলৈ চেষ্টা নকৰোঁ মই যেনেকৈ আছোঁ মই তেওঁলোকক তেনেকৈ দৰ্শকক মানে মৰম লগাবলৈ চেষ্টা কৰিম কাৰণ জীৱনৰ অভিজ্ঞতা আৰু জীৱনৰ সুখ দুখ যিমানখিনি এতিয়ালৈকে আমি পাই আহিলোঁ ৰিয়েল লাইফত মই ভাবোঁ যে বহাগী কেৰেক্টাৰটোতো সাংঘাতিক বেছি টাৰ্বুলেঞ্চ আছে বহাগী কেৰেক্টাৰটো বৰ সুন্দৰ এগৰাকী নাৰী আৰু ইমান টাৰ্বুলেঞ্চ থকাৰ পিছতো তেওঁ কেনেকৈ নিজকে ইমানচিপেট কৰে তেওঁ নিজৰ মুক্তিৰ দুৱাৰখন তেওঁ কি দেখা পালে চ' আৰু চিৰিয়েলখন মানে ষ্টৰিটো খুব সুন্দৰভাৱে শেষ হ'ব
মানে এটা আনপ্ৰেডিক্টেবল এণ্ড এটাত যাবগৈ যিটো মানে দৰ্শকে সাধাৰণতে ঘপককৈ ধৰিব নোৱাৰিব যে শেষটো কেনেকৈ হ'ব ছাছপেন্স আছে দেৰ ইজ এ লট অফ ইম'চনেল মুমেণ্টছ দেৰ ইজ এ লট অফ ভেৰি ষ্ট্ৰং মুমেণ্টছ আৰু বিভিন্ন ধৰণৰ কালাৰ্ছ আছে আৰু আশা কৰিছোঁ যে অকণমানি যিবোৰ সৰু সৰু ছোৱালী আহিছে এক্ট্ৰেছেছ তেওঁলোকৰ লগত এটা মোৰ ষ্ট্ৰং এটা বণ্ডিং এটাও হ'ব এণ্ড চ' উইথ এ লট অফ হোপ আই এম চিয়'ৰ বহাগীক ভাল পাব চাগে বহাগীক ভাল পাব আমি তাকে আশা কৰোঁ তাৰ মাজতে মই কৈ ল'ব বিচাৰিছোঁ যে এই ধাৰাবাহিকখনত বহু কেইগৰাকী নপুৰণি শিল্পী আছে বিশেষকৈ কেইবাগৰাকী বলিষ্ঠ অভিনেত্ৰী আছে বিশেষকৈ মই যদি কওঁ জয়ন্ত ভাগৱতীৰ নিচিনা অভিনেতা আছে ভাৰ্গৱ কটকীৰ নিচিনা অভিনেতা আছে দিব্যজ্যোতি দাসৰ কথা কৈছে সম্ভৱতঃ দীপন কুমাৰ ভৰালী আছে তেওঁ আছে আৰু সমান্তৰালভাৱে বহু উপকূল বৰদলৈৰ নিচিনা এগৰাকী জ্যেষ্ঠ অভিনেতা আছে গতিকে ৰীণা বাইদেউৰ কথাটো কৈছে তাৰ ওপৰঞ্চি নপুৰণি বহুখিনি আছে তেওঁলোকৰ জৰিয়তে এই ধাৰাবাহিকখন বাপা আহমেদে এটা ভাল গতি দিব বুলি সকলোৱে আশা কৰিছে আৰু শেষত দৰ্শকলৈ নিশ্চয় বহাগীক লৈ কিবা এটা ক'ব বহাগী বৰ এগৰাকী মৰম লগা চৰিত্ৰ আৰু মই আশা কৰিছোঁ মই বেছি তেওঁৰ বিষয়ে নকওঁ আশা কৰিছোঁ মই বহাগী হ'ব পাৰিম আপোনালোকৰ মৰমৰ বহাগী হ'ব পাৰিম আৰু মই চেষ্টা কৰিম যাতে মই মোৰ ইম'শ্যনছখিনি আপোনালোকৰ ওচৰলৈ সঁচা অৰ্থত লৈ যাব পাৰোঁ আৰু মই জেনেৰেলি বিশ্বাস কৰোঁ যে আপুনি এখন যিকোনো এক্টিং কৰিলে আপুনি এক্টিং কৰিব নালাগে আপুনি খালি ফিল কৰিব লাগে সেই চিটুৱেশ্যনটো ফিল কৰিব লাগিব বহাগীক মই ফিল কৰিব লাগিব মই বহাগীৰ অতি মৰমৰ বন্ধু হ'ব লাগিব কেইমাহমান বা আই ডোণ্ট ন' কিমান দীঘলীয়া হয় কেইমাহমান বা এটা বছৰে মেবি মই বহাগী হৈয়ে থাকি যাব লাগিব চাগে যাতে মই বহাগীক আপোনালোকৰ ওচৰলৈ সঁচা অৰ্থত লৈ যাব পাৰোঁ আৰু আশা কৰিছোঁ আপোনালোকে মোক ভাল পাব কাৰণ চিনেমাত দেখি থাকে আৰু মোক একেবাৰে সৰুতে চিনাকি সুহুৰি বুলি চিৰিয়েল এখন কৰিছিলোঁ এনেকুৱা ধৰণৰ তেতিয়া খুব মৰম কৰিছিল সকলোৱে মোক চ' এতিয়া বহুত বছৰৰ পিছত 20 বছৰমান হৈ গ'ল চাগে 20-25 বছৰ এতিয়া আকৌ আপোনালোকে মোক চিৰিয়েলত এবাৰ দেখা পাব থেংক ইউ আশীৰ্বাদ কৰিব সকলোৱে বহাগীক নিশ্চয় আপোনাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই ব্যস্ততাৰ মাজত সময়খিনি দিলে তাৰ মাজত মই কৈছোঁ পুনৰ দৰ্শকসকলক যে NKTVৰ বিনোদনদমী চেনেল স্পন্দনত এখন নতুন ধাৰাবাহিক আহি আছে বহাগী য'ত নেকি নাম ভূমিকাত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী জেৰিফা ৱাহিদে প্ৰথমবাৰৰ কাৰণে তেওঁ সৰুতে কৈছোঁ বুলি কৈছে মই অভিনয় কৰিছোঁ বুলি কিন্তু প্ৰথমবাৰৰ কাৰণে এখন ধাৰাবাহিকত মুখ্য চৰিত্ৰত অভিনয় কৰিব আপোনালোকে নিশ্চয়কৈ অতি সোনকালে সেই ধাৰাবাহিকখন স্পন্দন চেনেলৰ জৰিয়তে উপভোগ কৰিবলৈ পাব